জয় জুবিন দা। তো আজি যাওঁ অলপ মানে মন্দিৰত হ'ব বাৰ্থডে, অলপ অদ্ভুত কামেই কৰিব যাওঁ বলক। তেখেত ৰেডি হৈ গ'ল আৰু সেয়া তাইয়ানো ৰেডি, ষ্টাৰ্ট দিওঁ আৰু এনে চুলি তুলি জাবৰা হৈছে আৰু মোৰ নহয় অকল মোৰ সেয়া। তো আজি মানে আমি গৈ আছোঁ মন্দিৰ এটালৈ, চাই বাবা মন্দিৰ হয়। তাত মানে চাই বাবাজনৰ বাৰ্থডে হয়, ঠিক আছে। আৰু বাকীখিনি মই ইমান ভালকৈ নাজানো, তাত গৈ পেলাই আপোনালোকক ভালকৈ বুজাম। তাত গৈ লগ পাইছোঁ। ফাইনেলি তো আহি পালোঁ। এতিয়া বলক ভিতৰলৈ যাওঁ। গেটটো ইমান ধুনীয়াকৈ বনাইছে নাই, আৰু ইয়াতে সোমাওঁতে আপোনাৰ জুবিন দাৰ ফটো দিয়া আছে, তো সেইবাবে বহুত ভাল লাগিছে। জয় জুবিন দা, আপুনি জল্দি যাতে জাষ্টিছটো পাওক আৰু কৃষ্ণ। তো বলক এতিয়া আমি আছে যদি জ্বলাই দিওঁ ইয়াত সুধিব লাগে নি আৰু নাই। তো ইয়াতে বাহিৰে পোষ্টাৰো লগা আছে, মানে ইয়াতে ফ্ৰী মেডিকেল চেকআপো হৈ আছে। মোৰ মতে প্ৰতি মাহৰ লাষ্টৰ ছানডেটো হ'ব লাগে। তো জুবিন দাক আমি চাকি তাকি জ্বলালোঁ, এতিয়া বলক আমি ভিতৰলৈকে যাওঁ। যিটো বাবাৰ গান লগাইছে বেকগ্ৰাউণ্ডত, এই গানটো শুনিলে ইউটিউবে মোক হাঁহি একদম ফ্ৰীতে কপিৰাইট দি থৈ যাব। তো এইভাবে ডাবিং চেনেলটো খুলি কিনে ওপৰত উঠি কিনে ইয়াৰ পূজা পাতল চলি আছে। ইয়াত ইমান ডিটেইলছত মই বেলেগ একোতো নাজানো। এইটো আমাৰ শৰ্মা ঘূৰি ফুৰিছে ইয়াতে, আৰু এইটো হৈছে ৰোহিত শৰ্মা, মানে এই আগতে যে বৰ ঘূৰি ফুৰিছে মোৰ লগত যে, মানে মই এলাউড ঘূৰি ফুৰিছোঁ, একেই কথাটো দিয়কচোন। এই আজিকালি বেটেৰী এলা বনি গ'ল, বেটেৰী চলাই এতিয়া। আৰু এইফালে খানা আৰু ভোক লাগিলেই। দেখিলোঁ এইজনক দেখিছেনে, ইয়াতে এয়া খানা পিনা চলি আছে, গোটেই কাৰণে আছে ইয়াতে। খানা মেইন মানে কথাটো কি, চাই বাবা বুলি আপোনালোকে বহুতে চাগে শুনিছে, বহুতে এটা ফিল্মো আছে চাইছে চাগে। তো ইয়াতে দুটা মানে কমিটি আছে দেই। এটা কমিটি আপোনাৰ যিটো মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে চাইছে চাগে, ৰোহিতহঁতৰ লগত গৈছিলোঁ ন, এইটো ৰজাবাৰী বুলি কয় ইয়াত শিৱসাগৰৰ। তো তাত এটা আছে আৰু এটা ইয়াত এটা, দুটা কমিটি অলপ বেলেগ। তো ইমান ডিটেইলছততো একো নাজানো, তো যিমান পাৰোঁ চেষ্টা কৰিম বুজাবলৈ। মানে মই নিজেও ভালকৈ নাজানো, বছ মোক মাতিছে কাৰণেহে গৈছোঁ, সেইটো কথাটো। আৰু এইফালে এজনে প্লেটবোৰ ঠিক ঠাক কৰি আছে। তো চাউণ্ডে পেটটোৱে ক'লে মোৰো খাবলৈ মন গৈছে, তো খাই ল'লোঁ দে। খানা একদম মানে টেষ্টি। তো বেকগ্ৰাউণ্ড মিউজিকটো যিটো বাজি আছে তাৰ বাবে মই অৰিজিনেল অডিঅ'টো দিব নোৱাৰোঁ, তো সেইবাবে ডাবিং কৰিবলগীয়া হৈছে। আৰু এতিয়া গৈ আছোঁ মানে ইয়াৰ মেইন কমিটি মেম্বাৰৰ লগত কথা পাতিবলৈ। তো কমিটি মেম্বাৰজনক এবাৰ দেখাই দিছোঁ। এয়া দাদাজন, আপোনাৰ নামটো? মোৰ বিনোদ কুমাৰ শৰ্মা। তো দাদাজনে এতিয়া আপোনাক জনাই দিব মানে কিয় পতা হয়, কেলৈ পতা হয়, গোটেইখিনি সকলো চব যি জানিব বিচাৰিছে আপোনালোকে, আৰু কৈ দিয়কচোন বাৰু। হয়, চাইৰাম। মই আপোনাৰ শিৱসাগৰ জিলাৰ জিলা সভাপতি বিনোদ কুমাৰ শৰ্মা। মই শ্ৰী সত্যসাই সেৱা সংগঠনৰ জিলা সভাপতি। হয়, এতিয়া যিখিনি কথা আমি পাতিলোঁ তাত, সেইখিনি যদি সকলোবোৰ দিবলৈ হয় তো কথাবোৰ বহুত দীঘলীয়া হৈ যাব, তো ভিডিঅ'টো দীঘল হৈ যাব, কপিৰাইট অহাৰ চান্সেছো বেছি আছে। তো সেইবাবে মই শ্বৰ্টতে বুজাই দিছোঁ। তেওঁলোকৰ যিটো কমিটি আছে, এই কমিটিটোৱে কি কৰে মানে দুখীয়া মানুহক হেল্প কৰে, আৰু তেওঁলোকৰ এটা শ্লোগেনো আছে। শ্লোগেনটো মানে কি, হেল্প এভাৰ হাৰ্ট নেভাৰ, মানে ইমান ভাল শ্লোগেন এটা আছে। আৰু সেই শ্লোগেনটো লিখিয়াই মানে সেইটোত মানে তেনেকেই কাম কৰে তেওঁলোকে প্ৰতি বছৰে আজিৰ তাৰিখটোত মানে যিমানখিনি দুখীয়া মানুহ আছে ন ওচৰে পাঁজৰে, চবকে মানে কম্বল এটা দিব ফ্ৰীকৈ, আৰু খানা পিনা মানে যিহেতু দেখিলেই আমি যিটো খানা খাইছোঁ ছেইম খানা একজেক্ট লাক্সাৰী টাইপত তেওঁলোককো দিয়ে। আৰু তেওঁলোকৰ হস্পিটেলো আছে য'ত নেকি ফ্ৰী হেল্থ চেকআপো হয়। ৰিচেণ্টলি বোলে দাদাহঁতৰ তাত মানে কোনোবা হাৰ্টৰ পেচেণ্ট এজন আহিছিলে, ছোৱালী এজনী, তেওঁৰ মানে বৰ বেলেগ মানে প্ৰব্লেম হৈ আছিলে। তো তেওঁকো তেনেকৈ ঠিক হৈ গ'ল, মানে এনেকুৱা মানে যিটো চেকআপ বেলেগ ক'ৰবাত কৰা হ'লে মানে প্ৰায় 17 লাখ টকামান গ'ল হয়, তেওঁলোকে ফ্ৰীত কৰিছে। তো ইমান ভাল কাম কৰিছে দাদাহঁতে। আৰু দাদাৰ ফোন নাম্বাৰটো ডেছক্ৰিপশ্যনত দিয়া আছে, যদি আপোনালোকে কল কৰিব বিচাৰে তো কল কৰি পিনে কথা চথা পাতি ল'ব পাৰে। ভিডিঅ'টো শ্বুট কৰাৰ পিছতে আমাৰ লগত এটা বৰ ডাঙৰ গোলমাল হৈ গ'ল, গম পায়নে? তো আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰণি মাৰিছোঁ। আমি আচলতে মন্দিৰৰ পৰা ওলাই আহি ঘনশ্যাম হাউচ বুলি মানে হিষ্টৰিকেল ঠাই এটালৈ যাম বুলি ভাবিছিলোঁ। গুগল মেপ চাই আহিলোঁ, আৰু গুগল মেপে আমাক এখন গাঁৱত আহি সোমোৱাই দিলে।
আগলৈও একো নাই পিছলৈও একো নাই আবাজে ৰেকৰ্ড হোৱা নাই আৰু আমিতো বাৰু আধাতে ৰখি গ'লোঁ। এটা এনেকুৱা বেয়া ৰাস্তা মানে খাল বাম থকা ৰাস্তাত দেখাইছিলে ন এইফালে যাব বুলি, মানে নাই নগ'লোঁ আৰু ঘূৰি গুচি আহিলোঁ। বেলেগ এদিন আপোনাক সেইটো দেখাবলৈ চেষ্টা কৰিম বাৰু। আজিলৈ বিদায় লৈছোঁ। বাই বাই। বাই বাই।